মানে কি হ'ল ফ্ৰেণ্ডছ, আপোনালোকক কৈ দিওঁ কথাখিনি। মানে আজি কি হ'ল, ৰাছত গৈছিলোঁ, মিছেছক খোৱালোঁ ম'ম', কণী তেনেকুৱাকৈ খালে, পোৱালিটোও খালে মাৰিয়ামে, আৰু মাও শুই গ'ল। মাৰ গা ভাল নহয়, শুই আছে, আৰু ভাইটিহঁত চব বাহিৰত ওলাই গৈছে। মোক এতিয়া অকলে আছোঁ ঘৰত। মানে কি হ'ল, মিছেছে কৈছে মোৰ টোপনি ওলাইছে, মই বোলে ভাত বনাব নোৱাৰোঁ, তুমি যোৱা ভাত বনাব, আজি তোমাৰ ভাত খাম। ঠিক আছে, মাংসও আনিছোঁ মই আজি। ভালেই হ'ল, কোনো নাই, অলপ ভিডিঅ' কৰি দেখুৱাম আপোনালোকক, সেইটোৱে আশা ৰাখি ভিডিঅ'টো বনাই আছোঁ আৰু হা। চ' ফ্ৰেণ্ডছ চাই থাকক, ছাগলী মাংস বনাই আছোঁ। এয়া আপোনাৰ দেখিছে, মিক্সিত পূৰা আদা নহৰু পিচি মিক্সিত ল'লোঁ। এয়া ছাগলী মাংস। এতিয়া তেল গৰম হৈ গ'ল, আপোনালোকক দেখুৱালোৱে। এতিয়া মই বনাই আছোঁ, আপোনালোকে চাই থাকিব। চ' ফ্ৰেণ্ডছ এতিয়া চাওক, আপোনালোকে পিঁয়াজখিনি ৰেডি হৈ গ'ল কাটা। এতিয়া তেল গৰম হৈ গ'ল, মই দি আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। চ' ফ্ৰেণ্ডছ পিঁয়াজখিনি দি দিলোঁ, গোটেইখিনি পিঁয়াজ মই দি দিলোঁ ইয়াতে, ঠিক আছে। গোটেইখিনি পিঁয়াজ দি দিলোঁ, অলপ হালধি মাৰি দিওঁ। হালধি মাৰিলে অলপ কালাৰটো আহে, অলপ বেছি নেদাওঁ, চেণ্ট ওলাব পাৰে হালধি এইটোৰ কাৰণে অলপ দি দিছোঁ। আৰু তোমাৰ চ' ফাইনেলি ফ্ৰেণ্ডছ একদম মাংস আপোনাৰ ফ্ৰাই হৈ গ'ল, আৰু ইপিনে ভাতো হৈ আছে লগতে। আৰু এতিয়া মই অকণমান পানী দি ফ্ৰেণ্ডছ, এয়া ধনিয়া মিছেছে বাৰীৰ পৰা লৈ আহিছে, মই পেলাইছিলোঁ ধনিয়াটো ঘৰতে। চাওক, এইটো এতিয়া মাংসত দিম। ফাইনেলি আমাৰ মাংস হৈ গ'ল, এতিয়া জাষ্ট খাব লাগে। আপোনালোকে চাই থাকিব মোৰ চেনেলটো, আৰু ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মইতো আপোনালোকক এনে কিবা কিবি দেখুৱাই থাকোঁ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু চাই থাকিব। লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব ফ্ৰেণ্ডছ, থেংক ইউ। চ' ফাইনেলি ফ্ৰেণ্ডছ, মাংস চাংস চব হৈ গ'ল। জাষ্ট এইটো আপোনাৰ মই টেষ্ট কৰিম বুলি কৈছিলোঁ, সেইকাৰণে আপোনালোকক টেষ্ট কৰি দেখুৱাই আছোঁ। আৰু মাংস বঢ়িয়া হৈছে, বাবাল হৈছে। আৰু নিজে ঘৰত বনাওক, বেলেগত ক'তো খাব নালাগে। একদম মই মানে নিজাকৈ বনাইছোঁ, আৰু হোমমেড ষ্টাইল। আৰু আপোনাৰ একদম মছলা বহুত কমকৈ দিছোঁ। আপোনালোকে নিশ্চয় মছলা বেছি নাখাব, একদম কমকৈ খাব, আৰু নিজৰ শৰীৰটোক ভালকৈ ৰাখিব, মেইনটেইন কৰি। সেইটোৱে আশা ৰাখি আজি ভিডিঅ'টো মই সামৰণি মাৰিছোঁ। ঠিক আছে ফ্ৰেণ্ডছ, বাই বাই।